কচুৰ লতি খাবলৈ বহুত ভাল লাগে আৰু বহুত উপকাৰী হয়, কিন্তু কচুৰ লতি চাফা কৰিবলৈ সকলোৱে বেয়া পায়। একদম কম সময়তে কচুৰ লতি চাফা কৰিবলৈ এটা টেকনিক মোৰ মায়ে বহুত দিন আগতে শিকাই দিছিলে। এনেকুৱা এটা ধুনীয়া ষ্টীল ব্ৰাছ লৈ ল'ব, অকণমান ডাঙৰ চাই লৈ পেলাই কচুৰ লতিৰ ওপৰত ধৰি লৈ পেলাই এনেকৈ অকণমান টানি দিব। কেইবাৰমান টানাৰ লগে লগে কচুৰ লতিটো ধুনীয়াকৈ চাফা হৈ আহি যাব কম সময়ৰ ভিতৰতে। দা কটাৰীৰে চাফা কৰোঁতে যিমান সময় লাগে তাতকৈ আধা সময়ো নালাগে এনেকৈ চাফা কৰোঁতে। একদম কম সময়ৰ ভিতৰতে গোটেইখিনি কচুলতি এটা এটাকৈ এনেকৈ চাফা কৰি ল'ব। বহুত কচুলতিয়ে এনেকৈ চাফা কৰোঁতে হাতত খজুৱায়, তেতিয়া কি কৰিব? এতিয়া শুনক মোৰ শাহু মাৰ এটা টেকনিক। যদি কচুলতি আপোনাক খজুৱায় তেতিয়াহ'লে আপুনি কি কৰিব? যদি ধৰক কচুলতিৰ খজুৱাৰ কাৰণে আপুনি চাফাই কৰিব পৰা নাই, এনেকুৱা বেছি খজুৱাই আছে যে আপুনি চাফাই কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি কচুলতিখিনি চাফা নকৰাকৈ ৰ'দত অকণমান সময়ৰ কাৰণে পেলাই থ'ব। তেতিয়া আপুনি চাব ৰ'দৰ পৰা অনাৰ পিছত কচুলতিখিনি কেতিয়াও আপোনাৰ হাতত নখজুৱায়। খজুৱাই যদি কেনেবাকৈ কচুলতিখিনি চাফাই কৰি দিছে কিন্তু ভয় লাগিছে খাবলৈ, যে খাওঁতে আকৌ যদি খজুৱায় তেতিয়াহ'লে বেয়া লাগিব, এইটো আজি নবনাওৱে। তেতিয়া চাফা কৰা কচুলতিখিনি নিমখ দি অকণ ৰ'দত পেলাই থ'ব, তেতিয়া আৰু নখজুৱায়।